এতিয়া হাতীটো আলিয়া নহয় কলগাছ পুহিবা লাগি চিন্তা কৰিব লাগিব তাৰপিছত আগতে যেতিয়া নেকি সৰু গেজেলীয়া থাকোঁতে খুব বেছি 15 বছৰৰ পৰা 17 18 19 বছৰৰ মূৰত যদি ল'ৰা এজন বিয়া নাপাতাকে থাকে সি থাকিব পাৰে 30 বছৰলৈকে যদি তাৰ একদম যেনে নেকি গেজেলীয়া একদম উতলোৱা মন আহি থাকে সি পটকে পলাই আনে কিন্তু সেইখিনি সময়ত ৰলিহে ৰোৱা এতিয়া আমি ৰ'ব পাইছোঁ যদি এতিয়া থাকিব লাগিব কিমান দিন থাকোঁ যেতিয়া ভাগ্যত মিলি ছোৱালী ভাল পালি তেতিয়া বিয়া কৰাব লাগিব এইটো কি নাম গুডু গুডু আৰু এটা আছিল নেকি আৰু এটা আছে এটা হেৰিত গৈছে হা অঁ চাওক না কি মৰম লাগে ছাৰ গুডু 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 হা মই এই আমাৰ তাৰ দেৱৰ ভিডিঅ'ত কি আছিল না দুটা মানে কি এটাই দেখাইছিল কিজানি ক'ৰ পৰা আনিছিল তো ইয়াতে ফাৰ্ম খুলিছে ভাল লাগে যা 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 ইফালে যা ইফালে যা কিবা তাক চেণ্ডেল লাগি বুলি ক'লে আনি দিব তাৰপিছত হেৰি কৰিলে মোক যদি কোনোবাই মাৰিব আহে সি আধা কৰি গাত ভিজে ধুনীয়াকৈ এতিয়া হেৰি নক'লে চিন নাপালে মই নহ'লে ৰবি যায় আনি পাওঁ এতিয়া সেইটো ঘৰত আকৌ মুঠেই নহয় গাইছ আমি এতিয়া ঘৰত যাব লৈছোঁ আৰু দিগদাৰ পৰা বিদায় ল'ম আৰু এতিয়া আমি এয়া ইহঁত আহিল ভাল লাগিল আৰু চাই থাকিব ইহঁতৰ ভিডিঅ'বিলাক আৰু যদি ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰিবি লাইক কৰিবি কমেণ্ট কৰি দিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি দেই সকলোৱে ইও বহুতখিনি কষ্ট কৰি আছে এয়া আমাৰ ঘৰত আহি কেনেকুৱা পালি আপোনালোকে কমেণ্ট কৰি জনাব মই কিন্তু বহুত ভাল লাগিছে দিগদা বহুত সহজ সৰল মানুহ একদম আৰু দিগদাৰ লগত কথা পাতি বহুত ভাল লাগে আপোনালোকেও লগ পালে মানে গম পাব বহুতখিনিয়ে ভাল লাগিছে মানে ক'ব আৰু হেৰি নাই তো ভিডিঅ'টো কি হ'ল নাজানো আৰু আপোনালোকে ভাল পালে নে বেয়া পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বাই বাই আৰু দিগদা বাই বাই ধন্যবাদ দেই সকলোলৈকে আৰু ইয়াকো ধন্যবাদ দিছোঁ আৰু ভাল লাগিল ভাল ভাল কাম কৰি যা হয় দিগদাৰ মাক এইটো সিহঁতে ভাত খাই যোৱা কথা কৈ আছিলে কিন্তু আমি আকৌ ইফালে যাব লাগিব সেইকাৰণে ভাত খাই নাযাওঁ বাৰু এইটো ভাল লাগিল লেখাটো লগ পাই ফুৰি আহিম বাৰু আকৌ কেতিয়াবা ঠিক আছে দিগদাৰ ঘৰৰ পৰা আহিলোঁ আৰু আমি এতিয়া আছোঁ এই পুনিয়া মানে আউলা চকৰ পৰা আহি আছোঁ পুনিয়াত মানে ইয়াতে দনচালৰ ঘৰ আপোনালোকে চিনি পায় সকলোৱে দনচালক তো তেওঁৰ ঘৰত আজি যাই আছোঁ এতিয়া গাইজ এইটো কোন চিনি পাইছেনে আপোনালোকে এইটো হৈছে দনচালই তো গাইজ এতিয়া আমি আছোঁ দণ্ডাৰ ঘৰত আৰু দিগদাৰহঁতৰ ঘৰত আহিছিলোঁ আৰু এপাক ভাবিলোঁ আৰু ঘৰতো সোমাই যাওঁ আৰু এতিয়া আছোঁ ঘৰত বৰ্তমান বহিলোঁ কিছু টাইম আৰু হেৰি পিলি কৰিছে আকৌ পিলি আছে ভাত খাই আহিব তো আপোনাৰ কেনেকুৱা খবৰ এতিয়া খবৰ বহাব বহিয়ে বাৰু ভিডিঅ'টো কৰিছোঁ খবৰ বেয়া নহয় বাৰু আছোঁ ভালে আছোঁ অলপমান এই বাহিৰত কিবা অলপ কামৰ কাৰণে গৈছিলোঁ তাৰপিছত তোমালোকে ফোন কৰোঁতে এনেকৈ আহিলোঁ এনেকৈ চলি আছোঁ আৰু ভিডিঅ' চিডিঅ' চাই থাকোঁ সেইকাৰণে ভাবিলোঁ দিগদাৰ ঘৰত আহোঁ যেতিয়া একবাৰ সোমাই যাওঁ থেংক ইউ চাই থাকিবা আৰু তোমালোকে ছাপোৰ্ট কৰিলে আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু নিজৰ ল'ৰা বুলি দৰঙৰে ল'ৰা নে হয় আৰু বনাই থাকা ভিডিঅ'বিলাক ঠিক আছে বাৰু আপোনাৰ ভিডিঅ' চাই ভাল লাগে আৰু এনেকৈ আগতে দেখাও নাছিলোঁ যদিও আজি দেখা পালোঁ লগ পালোঁ ফাইনেলি মানে ফেচ টু ফেচ দেখা পালা আৰু ভাল লাগিল হয় লগ পাম দিয়া আৰু মাজে বতলে আহি থাকিবা তোমালোকৰ ইফালে আহিলে আহিবা হয় আৰু এই যাব হেৰিত আমাৰ মানে মোৰ মামাহঁতৰ ঘৰৰ কাষতে আজি কালী পূজা আছে 4-5 তাৰিখে তো তাতেও নিমন্ত্ৰণ দিলোঁ একবাৰ তাতেও দেখা দিব এদিন ঠিক আছে নিশ্চয় চেষ্টা কৰিম যাবৰ কাৰণে আৰু দীপ যাব নেকি দীপদা যাম বুলি কৈছে বাৰু গ'লে যাব গ'লে একেলগে যাম লগ পাম আৰু পিলিক লগ পালে ভাল লাগিল হয় আহিব ৰ'বা পিলি আহিব ৰ'বা গাইছ এইটো পিলে লাজ কৰি আছিল পিলে পৰা অহা নাই ভাত খালি নে নাই কেৰি খালি মাছ জালে
আৰু পিছে ভিডিঅ' বনাই আছা আৰু নেক্সট ভিডিঅ' কেতিয়া পাম তুমি নাজানা তাই গম নাপায় নহয় হা তাই গম নাপায় নহয় তাইক মই ভিডিঅ'টো কৰোঁ আপলোডটো মই এটা ধুনীয়া ডান্স কৰা প্ৰেক্টিচ কৰি আছা না হা কিয়া ভিডিঅ' নতুন স্কুল এডমিশ্যন লৈছি নহয় নতুন স্কুলত এডমিশ্যন লৈছা ক'ত তোমাৰ সম্পূৰ্ণ নামটো কৈ দিয়াচোন প্লাবিতা হাজৰিকা লগ পাই থাকোঁ ভিডিঅ' চাই থাকোঁ বহুত দিনৰ পিছত লগ পালোঁ আৰু আজি তো সকলোকে এবাৰ হাই কৰি দিয়াচোন ধেমালি কৰিলোঁ হা অলপ আৰু বাকী কৈ দিয়া তোমালোকৰ চেনেলটোৰ নাম কৈ দিয়া তোমাকো দেখা পাব তেতিয়াহ'লে কৈ দিয়া চেনেলটোৰ নাম তাতে তুমি ডান্স কৰি থাকা না তো দণ্ডা লগ পাই কিনে বহুতখিনি ভাল লাগিল আৰু মোৰো বহুত বেছি ভাল লাগিল আহিলে নিজৰ বুলি কিনে আৰু এতিয়া আহিছে নেক্সট আকৌ আহিব এইবাৰ মানে পুৰা পেট পূজা কৰা দণ্ডা বোলে খাৱাকে আহিব লাগিব বাৰ্থডে আহি আছে বাৰ্থডে নৱেম্বৰ 7 তাৰিখে সকলোকে ক'লোঁ বাৰ্থডে তাৰপিছত ভাইটিহঁতকো মাতিলোঁ আগতীয়াকৈ আৰু হেপী বাৰ্থডে ডাঙৰ মানুহ হ'লে বহুত ডাঙৰকৈ পাতিলোঁ হয় এতিয়া সৰু সুৰা মানুহ কিবাকৈ আৰু থুলমূলকৈ পাতি থৈ দিম আৰু চেনেলটো সকলোৱে চাবা কাৰণ আপোনালোকে চাই কিনে ফুল ৱাটচ দিলে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে শ্বেয়াৰ কৰিলে তেতিয়াহে মানে ই আগুৱাই যাব পাৰিব আপোনালোকে যদি চাই কিনে শ্বেয়াৰ নকৰে নিজৰ ল'ৰা আৰু কেনেকৈ আগুৱাই যাব শ্বেয়াৰ কৰিলে আল্টিমেটলি বহুত মানুহে পাই যায় বস্তুটো মেইনলি শ্বেয়াৰ কৰিব সকলোৱে ছাবস্ক্ৰাইব কৰিব কাৰণ কিবা এটা কষ্ট কৰি আছে কিবা এটা দেখাব খুজি আছে আৰু আমি 4 বছৰ হ'ল এতিয়ালৈকে ইউটিউব কৰা একেদিনেতো মানুহখিনিয়ে চিনি পোৱা নাছিল গতিকে লাহে লাহে পাব সকলোৱে লাহে লাহে চিনি পাব গতিকে কৰি থাকিব তুমিও কৰি থাকিব লাগিব মানুহে চাব লাগিব আৰু মানুহে চাবৰ কাৰণে তুমি বনাইছা আৰু মানুহে চালেহে তুমি বনাব পাৰিবা গতিকে দুটাৰ মাজত চোৱা আৰু ভিডিঅ' বনোৱাৰ মাজত দুটাৰ মাজত এটা সম্পৰ্ক থাকিব লাগিব বস্তুটো গতিকে তেনেকৈ আৰু তুমিও বনাই যাবা আৰু সকলোৱে চাব মোক যেনেকুৱাকৈ ছাপোৰ্ট কৰিছে পিলিক যেনেকুৱাকৈ ছাপোৰ্ট কৰিছে তেনেকুৱাকৈ ইয়াকো ছাপোৰ্ট কৰিবা ছাপোৰ্ট কৰিলেহে আগ্ৰহটো বাঢ়ে মানে ভিডিঅ' বনাবৰ কাৰণে গতিকে সকলোকে ছাপোৰ্ট কৰিবা নিজৰ ল'ৰা বুলি ইমানখিনিয়ে আৰু বাৰু আপোনাক এইখিনি ইমান আৰু আগবঢ়াই থ'ব আহিলোঁ অলপমান একো নাই আমনি লগা নাই তোমালোক আকৌ ইমান দূৰৰ পৰা আহিছা মইনো এইখিনি ঘৰৰ ওচৰৰ পৰা এইখিনি আহিব নোৱাৰিম নে একো নাই বাৰু আৰু এতিয়া যাম আৰু নেকি অ'কে ঠিক আছে বাই বাই ভিডিঅ'টোৰ পৰা বিদায় লওঁ আৰু নেকি